মানুহৰ পৰা চান্দা তুলি কিয় পাতিম? জুবিন গাৰ্গ নালাগে। বিভিন্ন জেগাত যেতিয়া প্ৰগ্ৰেম পাতে বিহু পাতে সেইটো মানুহে কালেকশ্যন কৰি চবে অকণ অকণ অৰিহণা দিয়ে সেই অঞ্চলৰ ৰাইজে, সেইটো একো বেয়া কথা নহয়। কৈছো পুৰণা দিন যি হ'ল হ'ল, বিহু পাতিলে আমি নিজৰ টকা দি বিহু পাতিব লাগে। সৰস্বতী পূজা আমি নিজৰ টকা দি পাতিব লাগে, যি 10জন মানুহ আমি গোট খাওঁ। আমাৰ মাৰোৱাৰীসকলৰ পৰা টকা লৈ বিহু পতাতকৈ মাৰোৱাৰীসকলকে ক'ব লাগে যে আপোনালোকে ধুনীয়া বিহু এখন পাতক। ভাল আৰ্টিষ্ট আহিব, তেওঁলোকে আনিব, আমি তেওঁলোকৰ বিহু আমি চাব যাম। কিন্তু গোটেই অসমৰ গাঁৱৰ মানুহে যদি কয় যে মাৰোৱাৰীৰ পৰা পইচা ল'ম তাৰ পিছত বিহু পাতিম, আমাৰ অসমীয়া বাপতি সাহোন বিহুটোৰ কি সন্মান থাকিল? আমি মাৰোৱাৰী সমাজক ক'ব লাগে আপোনালোকে এখন সুন্দৰ বিহু পাতক, আমি বিহু খাব আহিম আপোনালোকৰ তাত। আপোনালোকৰ ঘৰত লাৰু পিঠা বনাওক, আমি খাব আহিম। বহাগ বিহু আপোনালোকে পাতক। কিন্তু বোলে নহয় গোটেই অসমত বিহু হ'ব আৰু ফাঁচী বজাৰৰ পৰাই চান্দা দিব লাগিব, তেতিয়া চাউলৰ দাম বাঢ়িব, বস্তুৰ দাম বাঢ়িব। আকৌ বস্তুৰ দাম বাঢ়িলে ক'ব চৰকাৰে মূল্য বৃদ্ধি ৰোধ কৰক। ভেজালটোতো চৰকাৰৰ তাত নাথাকে। এইবাৰ আমাৰ বিজেপিৰো এটা সহযোগ নিধিৰ টকাও তুলি আছে। মই তেওঁলোকক কৈছো টকা অকল বিজেপিৰ মেম্বাৰৰ পৰাহে ল'ব পাৰিব, কোনো ব্যৱসায়ীৰ পৰা ল'ব নোৱাৰিব। আৰু কিমান তুলিব পাৰিব? মেক্সিমাম 50-100 টকা, তাতকৈ ল'ব নোৱাৰিব। কেইদিনমান আগতে আমি তিনিচুকীয়াত শিল্পী দিৱস পাতিলোঁ। জ্যোতিপ্ৰসাদৰ শিল্পী দিৱসটো আমি মানুহৰ পৰা চান্দা তুলি কিয় পাতিম? আমাৰ নিজৰ জ্যোতিপ্ৰসাদ আগৰৱালা আমি নিজে পাতিম। বিষ্ণু ৰাভা দিৱসৰ টকা আমি কিয় বেলেগৰ পৰা ল'ম? আমাৰ বিষ্ণু ৰাভা, আমি অসমীয়া মানুহখিনিয়ে বিষ্ণু ৰাভা দিৱসটো নিজে পাতিব নোৱাৰো নেকি? সৰু কৰি পাতিম, কিন্তু সন্মানেৰে সৈতে পাতিম যে এইটো আমাৰ অনুষ্ঠান। সৰু কৰি পাতিম, 50জন মানুহ থাকিব, লোকেল আৰ্টিষ্ট থাকিব, জুবিন গাৰ্গ নালাগে। কিন্তু আমাৰ বাপতি সাহোন বিহুটো আমি কিয় নিজে পাতিব নোৱাৰো? এইবিলাক পৰিৱেশ কৰোঁতে 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 আমাৰ অসমখন আজি ভাৰতৰ ওপৰত এটা বোজা ধৰণৰ হৈ পৰিছে। সকলো কথাতে কেন্দ্ৰীয় চৰকাৰে টকা নিদিলে আমি চলিব নোৱাৰো। কিন্তু আমাৰ কি নাই? প্ৰাকৃতিক সম্পদ আছে, পৰ্যটন উদ্যোগ হ'ব পাৰে, কৃষি হ'ব পাৰে, উদ্যোগ